সেই বন্ধুসকল কি খবৰ নিশ্চয় ভাল। মই পাপুই মোৰ ইউটিউব চেনেল পাপু 23 আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা মই বেলেগ ভিডিঅ' বনাব গৈছোঁ, বিয়া খাব গৈছোঁ। আৰু চাই থাকক ভিডিঅ'টো কেনেকৈ কি ভাল লাগিলে জন। কি খবৰ নিশ্চয় ভাল। আৰু মই যাই আছোঁ এতিয়া এখন বিয়া খাবলৈ, আৰু বিয়াখন খাব যাম পাতকাৰত। আপোনালোকে চাই থাকিব। বলক এতিয়া এটা গিফ্ট ল'ম, গিফ্ট লৈ কিনে আমি আগবাঢ়িম। আৰু ফাইনেলি এনেকৈ গিফ্টৰ দোকান আহি পালোঁ ঘগ্ৰাবৰ। আৰু এইখন দোকানত কি আছে, বিয়াৰ সকলো ধৰণৰ যদি গিফ্ট দিব লগা ইয়াত পাই যায়। আৰু ঘগ্ৰাবৰ চেণ্ট্ৰেল বেংকৰ ফ্ৰণ্টতে অলপমান। আৰু এয়া আৰু দৰাক দিয়াৰ কাৰণে এটা প্ৰেজেণ্ট কিনি ল'ম। ত' এইখিনি ইয়াৰ পৰাই যাম। চ' ভিডিঅ'টো চাই থাকিব শেষলৈ। ফাইনেলি গিফ্টটো চিলেক্ট কৰি ল'লোঁ। আৰু এয়া দাদাই পেক কৰিব এইটো ইয়াত গিফ্ট। আৰু গিফ্টটো লৈ কেনে যাম বিয়াত। আৰু আপোনালোকে বিয়া আৰু জন্মদিনৰ গিফ্ট ইয়াত সকলো ধৰণৰ গিফ্ট পোৱা যায়। আৰু এইখন হৈছে ঘগ্ৰাবৰ চেণ্ট্ৰেল বেংকৰ সন্মুখতে। আৰু এইখনৰ নাম আছে DK ফিট এণ্ড কছমেটিক কৰ্ণাৰ। ইয়াত মানে সকলো ধৰণৰ আপোনালোকে যি গিফ্ট লাগে আপোনালোকে ইয়াত পাই যাব। দাদা আপোনাৰ তাত সকলো পায়নে? ইয়াতে সকলো ধৰণৰ গিফ্ট আৰু কছমেটিক স্কুল আইটেম গোটেইবিলাক ইয়াতে পাব। আৰু বহুত কমতে অলপ দামৰ ক্ষেত্ৰত বাৰু কম আছে, আৰু পচন্দও আপোনালোকৰ পচন্দৰ মাজত আছে। বহুত ভেৰাইটিজ আইটেম আছে। বিয়াখন খাব আহিছোঁ, মোৰ একো সম্পৰ্কীয় নহয়। আৰু বিয়াখন খাব যাওঁতে কাৰণ ইয়াত মানে মহান আৰ্টিষ্ট আছে আৰু ষ্টুডেণ্টৰ পুৰা হ'ল বিয়া। মানে বিয়াখন খাব গৈছোঁ আৰু মোৰ স্কুলখন পালোঁ এতিয়া। আৰু বিয়া আপোনালোকে খাব স্কুল অলপ আৰু এইখনে হৈছে মোৰ স্কুল। আন্ধাৰ হৈছে দেখা পোৱা নাই, লাইট এটা আহি আছে। আৰু এনেকৈ মোৰ স্কুল এখন কৰি আৰু এইখিনিতে যাব লাগিব। তাৰপৰা বিয়াখন খাম, বিয়াখন চাই লওঁ কি পোৱা যায়। আৰু এই মোৰ এটা চেনেল আছে এয়াৰ গেমাৰ ব্লগ, ছাবস্ক্ৰাইব চাই ল'বা। ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, চাই ল'বা। আৰু এনেকৈ দি দিলে কফি আৰু পকৰা। আৰু ফাইনেলি খোৱাৰ কাৰণে মাতি দিলে। আৰু এতিয়া খাবলৈ গৈছোঁ। আৰু ইয়াতো এখন চোতাল আছে, এনেকুৱা দেখা পাইছোঁ। বেয়া নাপাব, খোৱাৰ টাইমত ভিডিঅ' বনাবলৈ ভাল নালাগে আৰু মানুহবিলাকে চাই থাকে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই যাতে আগুৱাই যাব পাৰোঁ। ধন্যবাদ।